অহা 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈ অসমত আমি ভাষা গৌৰৱ সপ্তাহ পালন কৰিম। মই জানি বুজি অসমীয়া ভাষা গৌৰৱ বুলি কোৱা নাই, যাতে সকলোৱে মিচিং, বড়ো, ৰাভা সকলোৱে নিজৰ নিজৰ ভাষাৰ উৎপত্তি, ভাষাটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কি ধৰণৰ কাৰ্যসূচী ল'ব পৰা যাব, সেই সকলো বিষয় ভাষা গৌৰৱ সপ্তাহৰ সময়ত আমি আলোচনা কৰিব পাৰিম। ভাষাৰ ওপৰত ৰচনা প্ৰতিযোগিতা, ভাষাৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা, জতুৱা ঠাঁচৰ প্ৰতিযোগিতা, সাঁথৰ প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ অসমৰ আমাৰ ভাষাৰ সৈতে জড়িত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা এই ভাষা গৌৰৱ সপ্তাহত